ভাঙাই দিয়ে আর মোক মারিব বিচাৰিছে না যোৱাকালি একবাৰ হাত দিব দিয়ক না বিজেপি বিলাক সব পলাইছে তই জনগোষ্ঠীক জাপি পিন্ধাই মিছা কথা কৈ ভুৱা এছটিৰ কথা কৈ তেওঁ নিৰ্বাচনত ভোট ল'বৰ কাৰণেহে কেৱল এই ৰিপৰ্ট দিছে বিজেপি বিলাক সব পলাইছে অধ্যক্ষই মানি নললে সব পলাইছে যদি এখন ভাল ৰিপৰ্ট দিলেহেঁতেন তেতিয়াহ'লে কিয় তেওঁলোকে আজি আলোচনা নকৰিলেহেঁতেন এইটো 2 নম্বৰী ভুৱা ৰিপৰ্ট দিছে কাৰণে সব মন্ত্ৰী এম এল এ বিলাক পলাইছে হিমন্ত বিশ্ব শৰ্মা যদি চাহ বাগানৰ মাটিৰ ক্ষেত্ৰত যদি তেওঁ ইমান উল্লেখ কৰিব পাৰে গোটেই ভাৰতবৰ্ষত অকল এখনেই এছটি লিষ্ট আছে যে এখন হ'ল একেবাৰে ভুৱা এখন প্ৰতিবেদন ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনে ইমানখিনি সাহস নকৰে ৰাজনীতি খালামनाय होनना बुङोबा एबसुखौनो बुंनांगोन कारण 2006 नि मार्चनि 19 तारिखआव जेला एबसुनि आफादगिरि रोनगोरा नार्जारि बिथाङा एबसुनि आफादगिरि दंमोन बिथाङा पस्ट राजखान्थिजों रायलायनानै थाखानाय एसटिफ्रा भटि जालासिनो बिसोरनो एसटि होनायाव जोंहा जेबो बादा गैया होननानै एबसुनि स्टेटआ बै समाव बियोमोन এখন হ'ল একেবাৰে ভুৱা এখন প্ৰতিবেদন এই প্ৰতিবেদনৰ জৰিয়তে আমি কেতিয়াও ভাৰতবৰ্ষ জুৰি এছটি লাভ নকৰো অকল অসমত এছটি হৈ থাকিম बर'नि एमपि एमएलए सोरबा ट्राइबेलनि एमपि एमएलएआ बिटिसि बिटिआर बर'नि खेबथाम एकर्डखौ रावबो लाबोआखै दावहा नांनानै मुंख्लं जानानै रान्दि जानानै जायफ्रा बिमा बिफा गोमाजानाय सोरबाया गथ' गोमाजानाय बे बिर जोहोलावफोरनि थाखायसो खेबथाम एकर्डनि गेजेरजों सोरबा प्रमद बर' हारसिं लाबोआखै सोरबा हाग्रामा महिलारि सारा हारसिं लाबोआखै सोरबा सानसुमा खुंग्रा हारसिं लाबोआखै खोलोब खोलोब बर'आ मुंख्लं जानो गोनां जादों भलन्टियार आबसुनि सोमावसारनाय एक्सपेलसिनि सोमावसारनाय एनडिबिनि सोमावसारनाय साफ्रोमबो बर' रायजो राजाफ्रा सोमावसारनाय बे सोमावसारनायनि गेजेरजों बर'नि खोलोब खोलोब खेबथाम एकर्ड जादों सोरबा एमपि एमएलए सोरबा दैदेनगिरिफ्रा हारसिं लाबोआखै गोरोन्थि मावदोंबा सोरबा एमपि एमएलएनि न'नि लांगोनायाव थांनानै सारेन्डार जानो खावलायहै नाथाय मैयानि जानानै थांनाय जाथायखौ सिनियर जायफोर मुंख्लं जानाय आंनि लोगोफ्रानो आंजों एखे उन्दुग्रा मानसिफ्रानो मुंख्लं जादोंबा बे बिर जोहोलावफोरनि थाखाय बे बिटिसि बिटिआरखौ मोन्दों एक्सपेलसिनि सोमावसारनायाव भलन्टियार आबसुनि सोमावसारनायाव बर' रायजो राजाफोरनि सोमावसारनायाव जायफोर खोलोब खोलोब मुंख्लं जादों बे बिर जोहोलावफोरनि थाखाय बिटिसि बिटिआरखौ मोन्दों दिल्लीयाव गाग्लोबनायमोनबा गुवाहाटियाव गाग्लोबनायमोनबा जों आखाइ खबगौमोन जों रंजागौमोन नाथाय मैयानि समाव गुबुन हारिफ्रा मालाय पार्टी जादों खोमा আপোনালোকক সকলোকে ক'ব কৈছোঁ যে এখন হ'ল একেবাৰে ভুৱা এখন প্ৰতিবেদন এই প্ৰতিবেদনৰ জৰিয়তে আমি কেতিয়াও ভাৰতবৰ্ষ জুৰি এছটি লাভ নকৰোঁ এইটো এটা মানে দেখুওৱা ধৰণৰ এটা হ'ব ভেলকিবাজি এটা কাৰণ আপুনি জানে যে য'ত ভাৰতৰ সংবিধানত এছটি পি আৰু এছটি হিলছৰ কথা কৈছে তাত সংবিধানত নথকা বস্তু এটা সংবিধানত সোমোৱাবৰ কাৰণে এইটোতো সহজ কথা দীঘলীয়া প্ৰক্ৰিয়া নহয় এইটো জটিল প্ৰক্ৰিয়া এটা এই জনজাতিকৰণৰ যিটো নতুন প্ৰস্তাৱ দিছে এইটো প্ৰস্তাৱ কেতিয়াও গ্ৰহণযোগ্য নহয় আসলতে যিসকলে চাগে উল্লেখ কৰিছে তেখেতসকলে চাগে বস্তুটো খুব ভালদৰে বিশ্লেষণ কৰা নাই পঢ়া শুনা কৰি লোৱা নাই চাগে কাৰণ মই মন্ত্ৰীগোটৰ প্ৰতিবেদনখন পঢ়িলোঁ আৰু মইতো ভাবোঁ যে মন্ত্ৰীগোটৰ প্ৰতিবেদনৰ কোনো প্ৰয়োজন নাই 2019 চনত আমাৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে আদিবাসীসকলৰ 36টা জনগোষ্ঠী আৰু বাকী আমাৰ 5টা মৰাণ মটক চুতীয়া আহোম আৰু আপোনাৰ কোচ ৰাজবংশী আদিবাসীসকলৰ 36টা সেই গোটেইখিনিক লৈ মাজত চাউদাংটো থাকি গৈছিলে চাউদাংটো সোমাব লাগে তো এই গোটেইখিনিক লৈ আচলতে 19 চনত আপুনি জানে যে কা আন্দোলনৰ সময়ত এখন বিল আহিছিলে সেই বিলখনত স্পষ্টকৈ মানে আটাইবিলাক জনগোষ্ঠীক আমাৰ এই 6টা জনগোষ্ঠীকে আমাৰ এছটি ফ্লেইঞ্চ হিচাপে স্বীকৃতি প্ৰদান কৰিছিলে আকস্মিক ধৰণে এইবাৰ মানে বিনা মেঘে বৰ্জাপদ বুলি ক'ব লাগিব যে এবাৰ আচৰিত ধৰণে কি কৰিলে চৰকাৰে এছটি পিটোৰ ঠাইত ভাৰতৰ সংবিধানত কোনোদিন অন্তৰ্ভুক্ত নোহোৱা ভাৰতৰ সংবিধানত একদিনৰ কাৰণেও ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত নোহোৱা নতুন এটা এছটি ভেলি বুলি এটা নতুন ছেকশ্যন আনিলে কাৰণ মই কালি খুব ভালকৈ প্ৰতিবেদনখন যেতিয়া পঢ়িলোঁ মই ডাইৰেক্টলি তাৰ পৰা গুচি আহিলোঁ বিধানসভা অধিৱেশনৰ পৰা গুচি আহিলোঁ আহি থাকোঁতে গাড়ীতে মই পঢ়ি আহি আছোঁ আহি ৰাতি 2টা বজাত আহি হেৰি পাইছোঁহি তো গতিকে যেতিয়া পঢ়োঁতে মই দেখিলোঁ যে এইটোতো সাংঘাতিক কথা ইয়াত কৈছে যে এছটি ভেলি হ'ব সেইসকল মানুহ যিসকল আহোম যিসকল আপোনাৰ চুতীয়া যিসকল আদিবাসী চাহ জনগোষ্ঠীৰ লোক আৰু সেইসকল কোচ ৰাজবংশী মানুহ যিসকল আমাৰ গোৱালপাৰা জিলাৰ অন্তৰ্ভুক্ত নহয় আৰু এই 4টা জনগোষ্ঠীক যে এছটি ভেলি কৰিব এছটি ভেলি কৰি দিয়াৰ লগে লগে তেওঁলোকে কৈছে যে কি পাব তাত আপোনালোকে বেলেগ বস্তু চাব নালাগে এটা বাক্য চালে মানে মই আপোনালোকক গোটেই কথাটো আপুনি ধৰিব পাৰিব দিছ ষ্ট্ৰাকচাৰ উইল এলাউ ৰিজাৰ্ভেশ্যন ইন পাৰ্লিয়ামেণ্ট এনেকৈ ৰ'ব দেই এইটো নহয় বাক্য এইটো যেটো সরকারের চাকরিটো এইটো চাই দিলে আপোনালোকে গম পাব যে একচুয়ালি তো
এইটোৱে implications for central government reservations at the central government level where a single national ST list operates গোটেই ভাৰতবৰ্ষত অকল এখনেই ST লিষ্ট আছে ভাৰতৰ সংবিধানৰ 342 নম্বৰ যেটো অনুচ্ছেদ তাৰ ওপৰত ভিত্তি কৰি যেটো অৰ্ডাৰ ওলাইছে 1950 অৰ্ডাৰ সেই অৰ্ডাৰৰ যিখন তালিকা তাত কেৱল এখন ST লিষ্ট আছে ইয়াত কৈছে যে এতিয়া যি আমাৰ নতুন ভি হ'ব ST ভি হ'ব তেওঁলোকে ST তালিকাত নাথাকে অৰ্থাৎ এওঁলোকে যেটো প্ৰস্তাৱ দিছে এটোটো প্ৰস্তাৱ পাছ হোৱাই নাই যেটো প্ৰস্তাৱ দিছে তাত কৈছে যে এটো কেৱল অসমৰ কাৰণেহে অকল জনজাতি হ'ব অসমৰ কাৰণে নেশ্যনেল লিষ্টত এওঁলোকৰ নাম নাথাকে চেন্ট্ৰেল গভৰ্নমেণ্ট লেভেল চেন্ট্ৰেল কি কয় এট দিছ চেন্ট্ৰেল গভৰ্নমেণ্ট লেভেল হুৱেৰ এ ছিংগল নেশ্যনেল ST লিষ্ট অপাৰেটছ ছেপাৰেট ৰিজাৰ্ভেশ্যন ফৰ SDP ST হিলছ এণ্ড ST ভেলী কেনট বি ক্ৰিয়েটেড আণ্ডাৰ দি প্ৰেজেণ্ট কনষ্টিটিউচনেল ফ্ৰেমৱৰ্ক ক'লে যে এইটো ছিংগল নেশ্যনেল ST লিষ্টখন থকাৰ পাছত আকৌ SDP ST হিলছ আৰু ST ভেলী বুলি তিনিটা বেলেগ বেলেগ কেতিয়াও আমি মানে আপোনাৰ ছেপাৰেট মানে হেৰি কৰিব নোৱাৰোঁ এটা নতুন ফ্ৰেমৱৰ্কত কনষ্টিটিউচনেল যেটো ফ্ৰেমৱৰ্ক আছে তাত ছেপাৰেট এটা ৰিজাৰ্ভেশ্যন আমি কৰিব নোৱাৰোঁ দ্য গভৰ্নমেণ্ট দ্য গ্ৰুপ অফ মিনিষ্টাৰ কুড নট আইডেণ্টিফাই এ ভাৰিবল মেকানিজম to bifurcate reservations for central government employment or central education institution গতিকে central government or institution or কাৰণে কেনেকেনো আসলতে আমাৰ এই ভিটুক দিব লাগিব ধৰক আপোনাৰ সেন্ট্ৰেল গভৰ্নমেণ্টৰ ৰেলৱেৰ চাকৰি এটা ONGCৰ চাকৰি এটা অইলৰ চাকৰি এটা এইবিলাকৰ কাৰণে মানে ৰিজাৰ্ভেশ্যন আহোম লোকসকল বা চুতীয়া লোকসকল সেইসকলৰ কাৰণে ৰিজাৰ্ভেশ্যনৰ প্ৰস্তুত ইয়াত দিব নোৱাৰে বুলি কৈ দিলে আপুনি নিজে দেখিলে আণ্ডাৰ কাৰেণ্ট প্ৰেক্টিছ ST hills and ST plain candidates from Assam already compete as a single ST category in central institution এতিয়াৰ যেটোত আছে যে এটা সিঙ্গল মানে ST category আছে আৰু তাতে কম্পিট কৰিব লাগে সবে ST ভিতৰত ST আৰু the group of minister believes that Assam as a whole will benefit if the 6 new communities also compete within this common national ST pool এতিয়া যি সময়ত অতি স্পষ্টভাৱে তেওঁলোকে কৈ দিলে যে নহয় নেশ্যনেল লিষ্টত নাথাকেই আমাৰ আৰু ক'ত থাকিব পাৰে তাৰ কোনো হেৰি নাই তাৰপাছত আপুনি নিজে দেখিলে গোটেই বস্তুটো আনহাতে ইয়াত কৈছে যে ST ভেলি দিয়াৰ পাছত যেটো আমাৰ লোকসভাৰ আসনৰ সংৰক্ষণ সেই লোকসভাৰ আসনৰ সংৰক্ষণৰ ক্ষেত্ৰত একো কথা কোৱা নাই কৈছে যে বৰ্তমানৰ যিখিনি ST আছে সেই ST থকা যেটো সংৰক্ষণ সেই সংৰক্ষণৰ ভিতৰত আমাৰ ST বিলাক মানে অন্তৰ্ভুক্ত নহব কিন্তু যদি ST বাঢ়ি যোৱাৰ কাৰণে নিজে নিজে আসন বাঢ়ে তেতিয়াহ'লে যদি আসন সংৰক্ষণ কৰিব পাৰি তেতিয়াহে কৰিব পৰা যাব নহলে বৰ্তমানৰ যেটো ক্ৰাইটেৰিয়া আছে সেই ক্ৰাইটেৰিয়াত এটো সংৰক্ষণ অসম্ভৱ তাৰপাছত আকৌ ক'লে যে বিধানসভা আসনৰ ক্ষেত্ৰটো একে যে বিধানসভা আসনৰ ক্ষেত্ৰত ST যিবিলাক আসন সেই ST আসনবিলাকৰ লগত কতো ভি সোমাব নোৱাৰিব মাত্ৰ যদি ST ভিটো সোমাই যোৱাৰ কাৰণে জনসংখ্যা বাঢ়ি যোৱাৰ কাৰণে যদি জনজাতিৰ সংখ্যা বাঢ়ি গৈ যদি এটা দুটা সিট কবাত ওলাই তেতিয়াহ'লে তেওঁলোকৰ কাৰণে এটো সংৰক্ষণ হ'ব পাৰে নহলে আৰু একো হ'ব নোৱাৰে গতিকে এটোৱে প্ৰমাণ কৰিছে যে আমাৰ চৰকাৰখনে আসলতে আমাৰ জনগোষ্ঠীবিলাকৰ কাৰণে কোনো ধৰণৰ প্ৰকৃত অৰ্থত জনজাতিকৰণৰ ব্যৱস্থা কৰা নাই সেইকাৰণে মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাব খুজিছোঁ সমগ্ৰ অসমবাসী ৰাইজক আপোনালোকক সকলোকে ক'ব খুজিছোঁ যে এখন হ'ল একেবাৰে ভুৱা এখন প্ৰতিবেদন এই প্ৰতিবেদনৰ জৰিয়তে আমি কেতিয়াও ভাৰতবৰ্ষ জুৰি ST লাভ নকৰোঁ অকল অসমত ST হৈ থাকিম আৰু অসমৰ চাকৰিকেইটাৰ কাৰণে আমি কম্পিটিশ্যন কৰিম আমাৰ ST বিলাকৰ মাজত এটো কেতিয়াও হ'ব নোৱাৰে তাকো আকৌ আপোনালোকে নিশ্চয় জানে যে তাৰ ভিতৰতে তেতিয়াহ'লে আমি OBC ক্ষতি কৰাৰ বাহিৰে একো নহ'ব আৰু OBC ক্ষতি কৰাৰ বাহিৰে বেলেগ একো নহ'ব আৰু তাৰ ভিতৰতে আকৌ যিখিনি STৰ কাৰণে কেটেগৰাইজ আছে তাতো সোমাবই নোৱাৰোঁ যদি নেশ্যনেল লিষ্টখনতো আমি সোমাব নোৱাৰোঁ পাৰ্লিয়ামেণ্ট চিট এটাও যদি আমাৰ কাৰণে নাথাকে বিধানসভাৰ আসন এখনো যদি আমাৰ কাৰণে নাথাকে তেতিয়াহ'লে এটো কি আপোনাৰ জনজাতিকৰণ হ'ল আপোনালোকে নিজে বিবেচনা কৰক সেইকাৰণে এই জনজাতিকৰণৰ যেটো নতুন প্ৰস্তাৱ দিছে এইটো প্ৰস্তাৱ কেতিয়াও গ্ৰহণযোগ্য নহয় যদি সঁচাকৈ ST হ'ব লাগে ST থকা যেটো প্লেইনছ আৰু হিলছ তাৰ ভিতৰত প্লেইনছত আমাৰ নামটো ডাইৰেক্টলি অন্তৰ্ভুক্ত হ'ব লাগিব তাৰ পাছত যদি তাৰ পৰা কেটেগৰাইজ কৰি যে পুৰণি মানুহবিলাকক কেটো দিব নালাগে বুলি কয় কি কয় দিব লাগে বুলি কয় আৰু তাত সোমাব নালাগে বুলি কয় তেতিয়াহ'লে কথাটো বেলেগ কিন্তু ইয়াত যেটো নতুন কেটেগৰাইজেশ্যন কৰিছে তাৰ চেন্ট্ৰেল লিষ্টত আমি নোহোমাম বুলি স্পষ্টকৈ কৈ দিছে আপুনি কৈছে গোটেই প্ৰতিবেদনখনত টেকনিকেলি বহুত কিছুমান আপোনাৰ সুৰুঙা আছে যিবিলাকৰ কাৰণে আমাৰ ক্ষতি হ'ব ক্ষতি নহয় জনজাতিকৰণ নহয় এইটো এটা মানে দেখুওৱা ধৰণৰ এটা হ'ব ভেলকিবাজি এটা তাকো এই যে যিকেইটা কথা ক'লে এইকেইটা কেতিয়াকৈ সংসদত উঠাব এবাৰ ডিচেম্বৰ মাহতে আমাৰ ইলেকশ্যনৰ আগত এটাই সংসদ আছে অকল ইলেকশ্যনৰ আগত এটাই সংসদ আছে সেইটো হ'ল সংসদৰ অধিৱেশন আছে এবাৰ ডিচেম্বৰ মাহত মই আশা কৰিম যে এইকেইটা কথা কেৱল সংসদত উঠাকচোন কাৰণ আপুনি জানে যে য'ত ভাৰতৰ সংবিধানত SDP আৰু ST হিলছৰ কথা কৈছে তাত সংবিধানত নথকা বস্তু এটা সংবিধানত সোমোৱাবৰ কাৰণে
এইটোতো সহজ কথা দীঘলীয়া প্ৰক্ৰিয়া এটা দীঘলীয়া প্ৰক্ৰিয়া নহয় এইটো জটিল প্ৰক্ৰিয়া এটা এইটো নহয় আপোনালোকে খাটাং থাকিব তাতকৈ একেবাৰে উজু আছিলে 2019 চনত যিখন বিল আহিছিলে ৰাজ্যসভাত সেই বিলখন পাছ কৰি দিয়ক সেই বিলখনত খুব বেছি এটা ষ্টাৰ চিন দি এটাই কথা কৈ দিয়ক যে এছ টিবিলাকে বৰ্তমান পাই থকা এছ টিবিলাকৰ যিবিলাক কোটা আছে সেই কোটাবিলাকত হস্তক্ষেপ নহ'ব অকল সেইটো কৈ দিলে হ'ল বাকী কিন্তু এছ টি পি হিচাপে আমি যদি পাওঁ তেতিয়াহ'লে আমি কিবা এটা হ'ব নহ'লে এইটো যিটো এছ টি দিছে এইটোৰ পৰা আমাৰ একো লাভ নাই हाग्रामा महिलारि सारा हारसिं लाबोआखै प्रमद बर' हारसिं लाबोआखै सानसुमा खुंग्रा हारसिं लाबोआखै सोरबा एमपि एमएलए एमसिएलएआ लाबोआखै सोरबा गेदेरमा दैदेनगिरिनि गोरोन्थिया रोखा जादोंबा सोरबा एमपि एमएलए सोरबा एमसिएलएनि लांगोनायाव थांनानै सोरबा दैदेनगिरिखौ नोंना गोरोन्थि जादों नों सारेन्डार जानांगौ होननानै बुंनो थाङोबा जोंहा जेबो बुंनांगौ गैया नाथाय खोलोब खोलोब बर'नि सोमावसारनायाव बाहागो लानाय भलन्टियार आबसुनिफ्राय एक्सबेल्टिनिफ्राय एक्सएनडिबिनिफ्राय साफ्रोमबो रायजो राजाफ्रा सोमावसारनायाव बाहागो लानाय रान्दि जानानै थानो गोनां जादों गावनि गथ' गथायखौ नागारनानै गावनि बिमा बिफाखौ नागारनानै गावनि आंगो लोगोफोरखौ नागारनानै जायफ्रा मुंख्लं जादों बिटिसिखौ ओरैनो मोनबोआखै बिटिआरखौ ओरैनो मोनबोआखै खोलोब खोलोब बर'नि खेबथाम एकर्ड जादों बे एकर्डआ सोरबा एमपि एमएलए सोरबा हाग्रामा महिलारि सारनि हारसिङै नाजानायाव सोरबा प्रमद बर' सारनि हारसिङै नाजानायाव सोरबा सानसुमा खुंगुर सारनि हारसिं नाजानायाव मालाबाबो बर'नि एकर्डआ जायाखै साफ्रोमबो सोमावसारनाय सिनियर जुनियर रोंनाय रोङै बयबो खौसेयै आन्दलन खालायनाय जाय बिर जोहोलावफ्रा भलन्टियार आबसुनि सोमावसारनायाव रान्दि जानानै थानो गोनां जादों सोरबाया गुलि नांजादों सोरबा जेल जादों एक्सबेल्टिनि सोमावसारनायाव सोरबाया जेल जादों सोरबाया रान्दि जानानै थानो गोनां जादों गावनि गथ' गथाया बिफा गोमा जानाय सोरबाया गावनि गथ'आ मुंख्लं जानो गोनां जादों एक्सएनडिबिनि सोमावसारनायाव जायफ्रा रान्दि जानानै थानो गोनां जादों दिनैसिमबो जेलाव दं मैयानि हरखाब जानानै थांनाय बिटिसि सेक्रेटारिनि गाग्लोबनाया बे सिनियर सोमावसारग्राफोरखौ मुंख्लंफोरखौ लाजि फोनांनाय जादों होननानै आं साननानै लायो सोरबा एमपि एमएलएनि गोरोन्थिनि सायाव सोरनिबा लांगोनायाव थांनानै सोरखौबा आसि थुनानै सारेन्डार जानांगौ होननानै बुंनो थाङोबा जोंहा बुंनांगौ जेबो गैया दिल्लीनि लांगोनायाव थांनानै गाग्लोबनायबा गुवाहाटीनि लांगोनायाव फैनानै गाग्लोबनायमोनबा जोंहा बुंनांगौ जेबो गैया जों आखाइ खबगौमोन जोङो राजा बायदि जों मिनिगौमोन गुवाहाटीनि लांगोनायाव फैनानै बर'नि जायफोर सोमावसारग्रा गुवाहाटीनि लांगोनायाव आसाम एसेम्ब्लिखौ गाग्लोबदोंनो दिल्लीनि लांगोनायाव थांनानै पार्लामेन्ट हाउसखौ गाग्लोबदोंनो बेबायदि गिदिर गिदिर इन्डियानि माखासे गेदेरमा दैदेनगिरिफोरनि जिरायसालिफोरखौ जुदि गाग्लोबनायमोनबा जोंहा बुंनांगौ जेबो गैया दिल्लीनि लांगोनायाव थांनानै सोमावसारनायाव जोंहा गाग्लोबनाया जोंहा जेबो बुंनांगौ गैया गुवाहाटीनि लांगोनायाव फैनानै गाग्लोबनायबा जोंहा बुंनांगौ जेबो गैया नाथाय बिटिसि सेक्रेटारिनि लांगोनायाव जाय बिर जोहोलावफोरा गावनि थै आरो जिउ बावसोमनायजों मोनबोनाय खोलोब खोलोब खेबथाम एकर्डजों जायफ्रा थै आरो जिउ बावसोमनानै सोरबा रान्दि जानानै थानो गोनां जाबाय सोरबाया गावनि बिमा बिफाया मिजिं दंमोन गावनि गथ'खौ फोरोंनानै हा हु फाननानै दाहार दुहार लानानै फोरोंनानै गावनि गथ'आ हारिनि थाखाय लेखा गोरों जानानै जाथिनि थाखाय बावसोमबाय गावनि बिमा बिफाखौ नागारनानै मुंख्लं जाबाय बिमा बिफाया जोबोद मिजिं थाबाय आसा थाबाय गावनि बिदा फंबाय बिब' बिनानावफ्रा आसा थाबाय जायफ्रा गावनि गथ'खौ नागारनानै मुंख्लं जाबाय बयहाबो दुखु दं बिटिसि सेक्रेटारिनि मैयानि जानानै थांनाय सिनियरफोरखौ लाजि फोनांनाय जादों जायफोर रान्दि जानानै थानाय लाजि फोनांनाय जादों जायफ्रा दावहायाव गुलि नांजानाय जायफ्रा जेल जानाय बेफोरो दुखु मोनदों खोमा दुखुआ मोनखागोन नोंबो आंबो मोनदोंबा दुखु मोनखागोन जायफ्रा रान्दि जानानै थानाय जायफ्रा बिफा गोमा जानाय जायफ्रा बिदा फंबाय गोमा जानाय गावनि गथ' गोमा जानाय बिटिसि सेक्रेटारिनि लांगोनायाव सोरबाया दान्दिसे सम गसंनानै थायोबानो गावनि गथ'नि थाखाय देरहासारनाय गावनि हौवानि देरहासारनाय गावनि बिफानि बिदा फंबायनि देरहासारनाय जायफ्रा मुंख्लं जादों एसेबाबो गोसोआव बेबायदि साननानै लाग्रा बा जायफोर रान्दि जानानै थानाय जायफ्रा बिफा गोमा जानाय जायफ्रा गथ' गोमा जानाय सोरबा बिदा फंबाय बिब' बिनानाव गोमा जानाय बिटिसि सेक्रेटारिनि लांगोनायाव दसे सम जिरायनानै थायोबानो देरहासारनानै बर'आ मोनबोनाय बिर जोहोलावफोरनि थाखाय मोनबोनाय आरो मोनबोखानाय दावहा नांनानैसो मोनबोनाय नाथाय सोरनिबा राजखान्थि दैदेनगिरिनि आखाइ दं नामा जायफ्रा नांसोमनानै मोननाय थै जिउ बावनाय जायफ्रा रान्दि जानानै थानो गोनां जानाय बै बिटिसि सेक्रेटारिखौ गाग्लोबनांगौ होननानै टिसि बिटिआरनि बाहेरानि गुबुन हारिया जोंखौ नायनो हायै मैयानि समाव पार्टि जादों खोमा सालाफ्रा बिलटिनि समाव साननानै मोननाय भलन्टियार आबसुनि समाव सारनायाव मोननाय एक्सएनडिबिनि समाव सारनायाव मोननाय बर' रायजो राजाफोरनि समाव सारनायाव मोननाय जायफ्रा मुंख्लं जानानै मोननाय बिटिसि सेक्रेटारि
गाग्लोब जाबाय बिटिसि सेक्रेटारियाव गाग्लोबदों मैयानि समाव पार्टि जादों खोमा मालाय गुबुन हारिया गावसोरनो गावसोर मालाय हनै थेर बेथेर खालायलायबाय मैयानि समाव मालाय बेदर जादों खोमा जुमाय गोजा लोंदों खोमा मैया नाथाय जोंहा दिल्लीनि लांगोनायाव गाग्लोबनाय मोनबा गुवाहाटीनि लांगोनायाव गाग्लोबनाय मोनबा जोंबो रंजागौमोन जोंबो बेदर जागौमोन नाथाय जोंखौ नायनो हायैफ्रा मैया मालाय बेदर जादों खोमा गावसोरनो गावसोर गावसिनि दावहा नांनानै मोननायखौ गाग्लोबबाय होननानै मालाय गुबुन हारिफ्रा मैया पार्टि जादों खोमा बे जिनिसा गासिबो मोनसे पलिटिकेल मेटार जानानै दं बाहाय राजनितिक खालामनानै थाखाय जोंनि फरायसुला फरायसुलिफोर बर' फरायसाफोर जायफ्रा कलेज इउनिभार्सिटियाव फरायनाय बिसोरखौ इमसनेलि जातिनि सेन्टिमेन्ट खोथा सोनानै बिसोरखौ इमसनेल एक्सप्लइट खालामनानै गाज्रि खामानि मावनो थाखाय माखासे एलिमेन्टफ्रा खामानि मावगासिनो बेसिकेलि जोङो एबसुनिफ्राय दुलाराय बर' फरायसा आफादनिफ्राय कलेज लेभेलाव इउनिभार्सिटि लेभेलाव धरना होबाय थानाय धरनानि उनावहाय लास्टावहाय पलिटिकेल खालामनानै सोरबा हाग्रामा महिलारिखौ बखिनाय बिपिएफखौ बखिनाय बेबायदि घटनाखौ जों नुदों आरो बे बिराद दुखुनांथाव आन्दालन खालामनायनि बबेबा मोनसे समस्या इस्यु लानानै आन्दालन खालामनाय बयहाबो अधिकार दं गणतान्त्रिक देशआव खिन्थु आन्दालननि नामाव सोरबा सासेखौ खुंलानानै गाज्रि जे बदनाम खालामनो नागिरदों बे ओरैनो दुखुनांथाव आरो एनअसिनि खोथाखौ बुङोब्ला प्रथम जातिनि समस्याजों राजनिति खालामनाय होनना बुङोबा एबसुखौनो बुंनांगोन खारन 2006नि मार्चनि 19 तारिखआव जेला एबसुनि आफादगिरि रोनगोरा नार्जारि बिथाङा एबसुनि आफादगिरि दंमोन बिथाङा पस्ट राजखान्थिजों रायज्लायनानै थाखानाय एसटिफ्रा खथि जालासिनो बिसोरनो एसटि होनायाव जोंहा जेबो बादा गैया होननानै एबसुनि स्टेटआ बै समाव बियोमोन आरो बे एखे लेखायैनो इउपिपिएलनि नेतारानो होन सोरबा प्रमद बर'आनो होन सोरबा मानगोनां इउजि ब्रह्मआनो होन बा दानि एबसुनि प्रेसिडेन्ट बिपिन बर' बा ट्राइबेल संघनि नेताफोरनि दाख्लैसिमहालागैनि बायस'आ बा खोथाफ्रा थाखानाय एसटिफोरखौ खथि खालामालासिनो बिसोरनो माबा मोनसे बेबस्थाजों एसटि होयोब्ला जोंहा बादा गैया होननानै बुंनाय थिग बे एखे दरैनो बिपिएफनि लिडार मानगोनां हाग्रामा महिलारि सारिखौ बे एखे खोथाखौनो बुंदों थाखानाय ट्राइबेलफ्रा एसटिफ्रा खुनु राजनितिक सामाजिक अर्थनैतिक भाबै खथि जायालासै 6टा जनगोष्ठीनि एसटि होयोबा जोङो बेयाव बुंनांगौ गैया होननानै एनअसिआ बिटिसिनिफ्राय बै समाव होनाय 2016 होनाय बे लेखा मोनसे भाइरेल जाबाय थादों खिन्थु बे एखे बुस्थुखौनो एबसुआबो मावदों नङा होमबा दा एबसुआ बै 2006आवनो बुंबाय दा दिनै बिपिएफखौ दाय होनो नागिरो हाग्रामा महिलारिखौ दाय होनो नागिरो मोनसे जातीय संगठन हिसाबै बिथांमोना बोरै राजनितिक इस्युआव आखाइ होजेना बिथांमोननि स्टेटआ बै समाव मामोन दिनै मा मैया दाख्लैसिमथ' दिपेन बर'आ बुंगासिनो एबसुनि आफादगिरि मानगोनां दिपेन बर'आ बे थाखानाय एसटिनो एक्जिस्टिं एसटिफोरनि जेबो खथि जायालासिनो 6टा जनगोष्ठीनि एसटि होयोबा जोंहा जेबो बादा गैयाना होमबा दा बोरै नोङो मानव गेदेर हाग्रामा महिलारि बिटिसिनि चिफ बिथांखौल' दाय होनो हायो बेथ' एबसुआबो दाय नङा होमबा दा बिथांमोननि स्टेटआ क्लियार नङा बिथांमोना डाबल स्टेन्डार्ड बिथांमोननि उद्देश्यआ जों जा बिजिरनानै नुदों एसटिनि इस्यु नङा बिथांमोना जिहेतु दा 2026आव इलेक्सन फैगासिनो दङ दाख्लै बिटिसि इलेक्सनाव जोबोद गाज्रि जेनबाय बिथांमोना दा बिथांमोना ओंखायनो राजनितिक प्रतिशोध लानानै एसटि इस्युखौ आगोलाव दोननानै बेलेग एजेन्डा हान्टिं खालामनाय 2026 इलेक्सननि थाखाय बर' रायजो राजाफोरखौ आबेबिक भाबै सेन्टिमेन्टआव लांनानै बर' रायजो राजानि भटखौ मोनो नामा बेनिसो बिथांमोना मोनसे एजेन्डा हाबाफारि सेक्रेट एजेन्डा दं बेखौ जों नुदों आरो बिथांमोना एथ'ग्राब जुदि बिपिएफखौ हाग्रामा महिलारिखौ दाय मोनदोंब्ला थांनाय हाग्रामा महिलारि साराथ' मैया दाख्लैसो गभर्नमेन्ट दादों बिटिसिनि चिफ हिसाबै बेनि आगोलाव प्रमद बर' बिथाङानो दंमोन बिथाङा मा स्टेटमेन्ट होआमोन जोंनाव रेकर्ड दंजोबो बिथाङाबोथ' बुंदोंमोन ना थाखानाय एसटिफोरनो खुनु खथि जायालासिनो जुदि 6टा जनगोष्ठीनो एसटि होयोबा जोंहा बादा गैया होननानै डिपुटि चिफ गबिन्द चन्द्र बसुमतारिया बुंदों प्रमद बर'आ बुंदों इउजि मोनहा बुंदों आरो इउजि ब्रह्म बिथाङाथ' आसाम गभर्नमेन्टनिनो मन्थ्रि बिथाङा सासे केबिनेट मन्थ्रि बिथाङा मा खालामना थाखो जेनेबा आसाम गभर्नमेन्टआ जे ग्रुप अफ मिनिस्टारा जे रिपर्ट बानायदों बे समाव बिथाङा मानो बादा होदिया निश्चय बिथाङाथ' बादा होनो हायोमोन गभर्नमेन्टआव थानाय हिसाबै एथ'ग्राब जुदि उसुबिदा दंबा आरो बिथांमोननि दिनैनि स्टेटआ मा बिथांमोना क्लियार खालामदों सोरबा लरेन्स सेक्रेटारि इउजि ब्रह्म इउपिपिएलनि एमएलए रोनगोरा नार्जारि बिथाङा दा राज्य सभानि एमपि जयन्त बसुमतारि लकसभानि एमपि बिथांमोननि स्टेटआ मा क्लियार खालामदों बिथांमोना आरो एसटिखौ सोरबा बिटिसिआ सोरबा आसाम गभर्नमेन्टआ एनअसि होबानो जानाय बुस्थु नङा बेयो पास जानांगोन पार्लामेन्टआव आरो एसटि मोननो थाखाय जानाखि क्राइटेरिया दं मोनबा क्राइटेरिया बे क्राइटेरियाखौ दा दाबि खालामबाय थानाय जनगोष्ठीफ्रा फुलफिल खालामाखै बेखौ बयबो मिथिखागौ दा नों एसटि होनोब्ला नों बेखौ पार्लामेन्टआव लांनांगोन एमेन्डमेन्ट खालामनांगोन संबिधानखौनो सोलायनांगोन बहुद लेन्थलि प्रसेस बेखौ बयबो मिथिखागौ एथ' सहसै एसटि मोननांगौआ इजि नङा दा थेवब्लाबो माखासे मानसिफ्रा राजनितिक प्रतिशोध लानो थाखाय बेखौ एसटि इस्युखौ दिनै गथ'फोरनि जायफ्रा मोजाङै सानस्लाबनो हाया बुजिस्लाबनो हाया कलेज लेभेलाव इउनिभार्सिटि लेभेलाव फरायनायफ्रा बिसोरनि खर'आव सोनानै मोनसे गुलाय गुजाय गन्दगल परिबेस सृष्टि खालामनो हायो नामा राजनितिक लाबाला पलिटिकेल माइलेज लानो हायो नामा किसुमान नेताफ्रा दलआ बिसेसकै बेखौ मावगासिनो दङ आरो बे बिराद दुर्भाग्यजनक जोंनि थाखाय बिटिसि ओनसोलाव मोनसे असान्थि परिबेस लाबोनो हागौ बर' राजबंसि बा सावथालनि गेजेराव बांद्राय एक्सट्रिम
स्टेटमेन्ट होनानै गथ'फोरखौ उसुखुनि होनानै इन्स्टिगेसन होनानै भायलेन्स खालामबाय थायोब्ला मोनसे समाव हयथ' बिदि फरायसु जाहैनो हागौ आरो बिनि थाखाय दायनिगिरि जागोन जाय संगठनफ्रा लिड लानानै आन्दालन खालामबाय थादों जों दा ओंखायनो जों खावलायदों जोंनि फरायसाफोरखौ बेबायदि गावनि फरायनाय फरिखा लिरनांगौ समफोरखौ मुल्यबान समखौ जिबन दानांगौ समखौ गारनानै सोरनिबा आबेबिक इमसनेल खोथा सेन्टिमेन्ट गोनां खोथायाव गोजावनानै गाव गावनि जिबनखौ नस्थ' खालामनानै लानो नाङा आन्दालन ओंखारना सात्रफोरनि फरायनांगौ दायथ'आ फराय बेफोर समस्याफोरखौ नायनो थाखाय दल संगठन दं नेता दं एमएलए दं मन्त्रि दं इएम दं गासिबो दंजोबो बोरै समस्याखौ समाधान खालामनांगौ बेफोरखौ नायनो थाखाय लिडारफोर दं दा बाहाय ओंखायनो सोरबा सासे सानै लिडारनि सुनाय इन्स्टिगेसनाव गाव गावनि जिबनखौ बरबाद खालामनानै लानो नाङा जोंनि फरायसाफ्रा बेखौ जोङो DSUनि तरफनिफ्राय खावलायहरनाय थाबाय आरो হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে যি নৰেন্দ্ৰ মোদীয়ে ছমাহৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈছিলে আজি এই ৰিপৰ্টৰ জৰিয়তে আকৌ এবাৰ প্ৰমাণ কৰি দিলে যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ নহয় 2026 চনত 6 জনগোষ্ঠীক টুপি পিন্ধাই 6 জনগোষ্ঠীক জাপি পিন্ধাই মিছা কথা কৈ ভুৱা এছটিৰ কথা কৈ তেওঁ নিৰ্বাচনত ভোট ল'বৰ কাৰণেহে কেৱল এই ৰিপৰ্ট দিছে গতিকে মই এই মুহূৰ্তত আজি দেখিছিলে যে বিধানসভাত বাৰম্বাৰ কৈছিলোঁ যে এই বিষয়ৰ ওপৰত আলোচনা হ'ব লাগিব সব পলাইছে বিজেপি বিলাক সব পলাইছে অধ্যক্ষই মানি নললে সব পলাইছে যদি এখন ভাল ৰিপৰ্ট দিলেহেঁতেন তেতিয়াহ'লে কিয় তেওঁলোকে আজি আলোচনা নকৰিলেহেঁতেন এইটো 2 নম্বৰী ভুৱা ৰিপৰ্ট দিছে কাৰণে সব মন্ত্ৰী এমএলএ বিলাক পলাইছে হিমন্ত বিশ্ব শৰ্মা যদি চাহ বাগানৰ মাটিৰ ক্ষেত্ৰত যদি তেওঁ ইমান উল্লেখ কৰিব পাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰতো তেওঁ জপিয়াই থাকিব লাগিছিলে কিয় আজি পলাই দিলে তাৰ কাৰণটো হ'ল তেওঁলোকে জনজাতিকৰণ দিয়া নাই ভুৱা কৰিছে গতিকে এইটো কথা মই স্পষ্ট কৰি দিছোঁ আৰু শেষত মই আৰু এটা কথা কওঁ কোকৰাঝাৰত যি ঘটনা ঘটিছে কোকৰাঝাৰৰ BTC এছেম্বলিৰ ভিতৰলৈ সোমাই ছাত্ৰ ছাত্ৰীসকলে যি প্ৰতিবাদ কৰিছে ইয়াৰ কাৰণে জগৰীয়া সম্পূৰ্ণৰূপে বিজেপি চৰকাৰ এফালেদি এক্সিষ্টিং ট্ৰাইবেলবিলাকক উচতাই দিছে আনফালেদি নতুনকৈ হ'বলগীয়া ট্ৰাইবেলবিলাককো উচতাই দিছে বিজেপি চৰকাৰে দুইফালে উচতাই লৈ এতিয়া বম্বে পাই গৈছে মুখ্যমন্ত্ৰী পলাই দিছে অসমৰ পৰা আৰু অসমত থকা জনজাতি আৰু অজনজাতি নতুনকৈ হ'বলগীয়া জনজাতিৰ মাজত সংঘৰ্ষ লগাবৰ কাৰণে এটা ৰাস্তা খুলি দিছে যদি অসমত এই ভুৱা ৰিকমেণ্ডেশ্যনটোৰ কাৰণে অসমত যদি কিবা সংঘৰ্ষ হয় সংঘাত হয় তাৰ কাৰণে সম্পূৰ্ণৰূপে বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাক্তৰ ৰণোজ পেগু আৰু নৰেন্দ্ৰ মোদীয়ে জগৰীয়া হ'ব বুলি মই ঘোষণা কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে যি নৰেন্দ্ৰ মোদীয়ে ছমাহৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈছিলে আজি এই ৰিপৰ্টৰ জৰিয়তে আকৌ এবাৰ প্ৰমাণ কৰি দিলে যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ নহয় 2026 চনত 6 জনগোষ্ঠীক টুপি পিন্ধাই 6 জনগোষ্ঠীক জাপি পিন্ধাই মিছা কথা কৈ ভুৱা এছটিৰ কথা কৈ তেওঁ নিৰ্বাচনত ভোট ল'বৰ কাৰণেহে কেৱল এই ৰিপৰ্ট দিছে গতিকে মই এই মুহূৰ্তত আজি দেখিছিলে যে বিধানসভাত বাৰম্বাৰ কৈছিলোঁ যে এই বিষয়ৰ ওপৰত আলোচনা হ'ব লাগিব সব পলাইছে বিজেপি বিলাক সব পলাইছে অধ্যক্ষই মানি নললে সব পলাইছে যদি এখন ভাল ৰিপৰ্ট দিলেহেঁতেন তেতিয়াহ'লে কিয় তেওঁলোকে আজি আলোচনা নকৰিলেহেঁতেন এইটো 2 নম্বৰী ভুৱা ৰিপৰ্ট দিছে কাৰণে সব মন্ত্ৰী এমএলএ বিলাক পলাইছে হিমন্ত বিশ্ব শৰ্মা যদি চাহ বাগানৰ মাটিৰ ক্ষেত্ৰত যদি তেওঁ ইমান উল্লেখ কৰিব পাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণ ভাঙাই দে আৰু মোক মাৰিব বিচাৰিছে না যোৱাকালি একবাৰ হাত দিব দিয়ক না জনজাতিকৰণৰ ইছ্যু লৈ পেলাই BPF দলৰ লগত বা BTC চৰকাৰৰ লগত কেতিয়া আলোচনা কৰিছে আমাৰ লগত আলোচনা কৰা নাই সুধক প্ৰমোদ বড়ো বা ABSUৰ আজিৰ দিনত নেতাসকলক সুধিব পাৰে আপোনালোকে দিছপুৰত কেতিয়া মইতো সব জানো দিছপুৰত আলোচনা কৰিছে না কৰা নাই আৰু ইহঁতে কি NOC দি আহিছে সুধক জিন্দগী নকয় ক'ব লাগিব এটা সময়ত আপোনালোকে নকলেও এনে ওলাই যাব এইটো ST ইছ্যু লৈ পেলাই ABSU আৰু UPL লগত দিছপুৰে আলোচনা কৰিছে কিন্তু আমাৰ চৰকাৰৰ দিনত আজিলৈকে দিছপুৰে এই জনজাতিকৰণৰ ইছ্যু লৈ পেলাই আলোচনা কৰা নাই নিশ্চয় ভৱিষ্যত কৰিব পাৰে নিশ্চয় কৰিব কিন্তু আজিলৈকে কৰা নাই কিন্তু আগত কৰা যিটো ষ্টেপ এইটো মই জানো এই হিচাপতে এছেম্বলিত উল্লেখ কৰিছে যোৱাকালি আৰু কিমান দূৰ যাব এইবিলাক ভাঙা চিঙা কৰিবলৈ আমাক শেষ কৰিব পাৰে এনেকুৱা ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী আমাৰ লগতো হিচাপ নাই ওলাব যদি লাগে কি দৰকাৰ মানুহক কিয় ব্লেকমেইলিং কৰিব লাগে এইটো ব্লেকমেইলিং কৰিলে যোৱাকালি এতিয়া আমি কি কৰিম আমাৰতো ডিপাৰ্টমেণ্ট আছে ইচ্ছা কৰিলেতো আমি বহুত একশ্যন ল'ব পাৰিম কোনে লিড লৈছে উইদাউট পাৰ্মিশ্যন ইউনিভাৰ্চিটিৰ পৰা ছাত্ৰ ছাত্ৰী ওলাই লৈ আহিছে CIT পৰা ওলাই লৈ আহিছে এইবিলাকতো তাত নিয়ম থাকে না ছাত্ৰ ছাত্ৰীসকলক
ওলাই লৈ অহা, কোনে পাৰ্মিশ্যন দিছে CITৰ পৰা, কোন অথৰিটিয়ে ইউনিভাৰ্চিটিৰ পৰা ছাত্ৰ ছাত্ৰী হোষ্টেলৰ পৰা লৈ আহিছে, এইবিলাকতো কিবা নিয়ম আছে। সেইবিলাকৰ ওপৰত আমি যদি কাম কৰিব লাগে কি হ'ব এই ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলে? এইটোৱেই যদি কৰিব লাগে বিচাৰে ABSU আৰু UPL আমি কৰি দেখাই দিম, দেখাব, কিন্তু আমি ইচ্ছা নাই। এইটো ভুল ছাত্ৰ ছাত্ৰীসকলৰ নহয়, এইটো ভুল এই UPL লিডাৰ আৰু এই ABSU লিডাৰ, ইহঁতৰ কাৰণে এই ছাত্ৰ ছাত্ৰীসকলক আমি ভিক্টিম কৰিব নোৱাৰোঁ, প্ৰয়োজন নাই। কথা এইটো। থেংক ইউ। উল্লেখ কৰিবই লাগিব, যোৱাকালি যিটো ঘটনা হৈ গ'ল এইটোতো হ'ল ABSU নেতৃত্বত হৈছে বুলি মানে চবে গম পায়। ইহঁতে যদিও আজিৰ দিনত স্বীকাৰ কৰা নাই, কিন্তু যোৱাকালি এছেম্বলিত যিখিনি ঘটনা হ'ল এইটো ABSU নেতৃত্বত হৈছে। ABSU মানে UPL মানে ABSU, এইটো একেই কথা। এইটো আৰু যিটো ইছ্যু লৈ পেলাই ইহঁতে বাহানা কৰি পেলাই ৰাইজ কৰিছে যে জনজাতিকৰণৰ ক্ষেত্ৰত যেনিবা আমি আগত BPF চৰকাৰ থকা সময়ত আমি কৈছোঁ কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত আমাৰ কোনো অবজেকশ্যন নাই। এক্সিষ্টিং ট্ৰাইবেলটো কোনো ইফেক্ট হ'ব নালাগে। এই লাইনত আমি ইফেক্ট নোহোৱাকৈ ইহঁতক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই। সেই NOC-টো আমি দিছে, ইয়াত আমাৰ স্পষ্ট, আজিও আমাৰ স্পষ্ট যে এক্সিষ্টিং ট্ৰাইবেলসকলে কোনো ক্ষতি হ'ব নালাগে। সেইটো ভাৰত চৰকাৰ বা অসম চৰকাৰে কি আইন বনাই পেলাই ইহঁতক জনজাতিকৰণ কৰিব বিচাৰিছে, এইটো গভৰ্ণমেণ্টৰ কথা, কিন্তু আমাৰ এক্সিষ্টিংটো একো ইফেক্ট হ'ব নালাগে। সেইটো ফুল ষ্টেণ্ডত আমাৰ এতিয়াও আছে। আৰু আমি যিমান দূৰ জানো আজিৰ দিনত অসমৰ চৰকাৰ চলাই থকা BJP চৰকাৰ বা NDA চৰকাৰো মানে ইয়াৰ ক্ষেত্ৰত নিশ্চয় ভাল বিবেচনা কৰি পেলাই এই সমস্যাটো নিশ্চয় সমাধান কৰিব। কথা এইটো বাহানা মানে ABSU যোৱাকালি কিবাটো এনে বাহানা, এইটো কৈ লাভ নাই। টোটেলি পলিটিকেল, ইয়াত UPL জড়িত আছে, ABSU জড়িত আছে। আৰু সেইখিনি কথা মই আজি ক'লোঁ যে ইহঁতে ইলেকশ্যনত যে হাৰিছে UPL বা ABSU, এইটো আজিলৈকে ইহঁতে মানিব পৰা নাই বা মানিব ইচ্ছা নাই। পাব্লিকৰ যিটো ৰায় সেইটো আজিলৈকে ইহঁতে মানিবৰ কাৰণে খুব টান পাই আছে। যোৱাকালি যিটো এছেম্বলিত হৈছে সেইটো স্পষ্ট কথা। ST ইছ্যুটো চবে জানে, আমাৰ বড়োসকলেও জানে, কোনোবা ৰাভা গাৰোসকলেও জানে, একেলগে ষ্টেণ্ড দি আছে। 6 জনগোষ্ঠীৰ ক্ষেত্ৰত STকৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি কৰা নাই। খালি এক্সিষ্টিং ট্ৰাইবেলটো একো ক্ষতি হ'ব নালাগে, সেইটোৱেই। আজি সেইটোকে বাহানা লৈ পেলাই যোৱাকালি এছেম্বলিত মোক বিচাৰিছিল বোলে। মই কৈছোঁ এই BTC-টো মই মৰাৰ পিছতো থাকিব, এছেটিছ এইটো মোক বিচাৰি একো লাভ নাই। আৰু মই জিন্দা আছে। BTC বাকী ৰাইজক মই এটাই মেছেজ দিম, আজি মই মুঠতে BTC-টো BTC হিচাপে থাকিব। সেইটো একো নষ্ট কৰিব নোৱাৰিব কোনোবা UPL কোনোবা ABSU-টো সেইদিনাই আমি যেতিয়া একৰ্ড কৰিছিলে, চুক্তি কৰিছিলে, সেইদিনাই নাকচ কৰিছিলে। এইটো স্পষ্ট কথা। তাৰমানে আমি চুক্তি কৰি আনি পেলাই যিটো কাম কৰি আছে সেইটো ইহঁতৰ কাৰণে মানে একচেপ্টেবল নহয়, একচেপ্ট কৰিব নোৱাৰে। ইহঁতে একচেপ্ট কৰিব নোৱাৰে, পাৰা নাই। সেইটোকে আজি যোৱাকালি আৰু এক্সপ'জ কৰিলে। মুঠতে আমি যি কাম কৰে সেইটো ABSU বা UPL কাৰণে ভাল নহয়, একচেপ্টেবল নহয়। কথা সেইটোৱেই। চাওক, প্ৰমাণ দেখাই দিয়ক প্ৰমোদ বড়োৰ দিনত বা ABSU-য়ে STকৰণৰ ক্ষেত্ৰত কি লিখি দিছে, কি লিখি দিয়া নাই, পিছত চবেই গম পাব। সেইবিলাক লুকাই ৰখাৰ কোনো প্ৰশ্ন নাহে। ইহঁতে কাৰ লগত কি কথা পাতিছে, পাতা নাই, সেইবিলাক আমি গোটেই জানো। এইটো নাটকে কৰি আছে ইহঁতে আন্দোলন কৰি পেলাই। এইবিলাক স্কুলৰ ল'ৰা ছোৱালী, কলেজৰ ল'ৰা ছোৱালীসকলক লৈ পেলাই এনেকুৱা ধেমালি কৰাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। ABSU কি নাটক কৰিব বিচাৰে? এইটো এনেই ওলাই যাব, মই নক'ম আজিও, এইটো এনেই ওলাই যাব। আমি নাজানা বুলি ভাবি আছে নেকি? আপোনালোকে কাৰ লগত কি আলোচনা কৰি পেলাই কি কৰিছে, আজি কেনেকুৱা ধৰণৰ আন্দোলন কৰিছে আৰু কি আন্দোলন কৰিব, সেইটো কিমান দিনলৈকে আন্দোলন কৰিব, আমি নাজানো নেকি? STকৰণৰ ক্ষেত্ৰত ABSU আৰু UPL
মই যিমানটো জানো ইহঁতে বেছি স্পষ্টকৈ জানো কি কৰিব নকৰিব ABSU আৰু UPPL মোতকৈ বেছি ভালকৈ জানে এই ছয় জনগোষ্ঠী বা কোচ ৰাজবংশী আৰু আদিবাসীসকলক এছটিকৰণৰ ক্ষেত্ৰত চৰকাৰে কি কৰিব নকৰিব মোতকৈ বেছি ভালকৈ জানে UPPL নেতা আৰু ABSU নেতাসকলে এইটো নাটক কৰি লাভ নাই ভাই নাটক কৰি লাভ নাই আজি এক্সপ্ৰেছ হোৱা নাই অহাকালি হ'ব অহাকালি নহ'ল পৰহি হ'ব কিমান দিন লুকাই ৰাখিব মই নাজানে বুলি ভাবি আছে নেকি মোক মানে কি নাটক এইবিলাক কৰক না BTC থাকিব মই মৰাল পিছত হ'লেও BTC জিন্দা থাকিব এইটো নষ্ট কৰিব নোৱাৰে কোনোবা ABSU বা কোনোবা UPPL স্পষ্ট কথা সেইটোৱে স্যার যোৱাকালি যেটো গ্ৰুপ অফ মিনিষ্টাৰ্ছে এছেম্বলিত ৰিপৰ্ট দাখিল কৰিলে গ্ৰুপ অফ মিনিষ্টাৰ মানে কি যোৱাকালি এটা ৰিপৰ্ট দাখিল কৰিছে ST ৰিপৰ্ট এইটোৱে কৈছে না মই এইটোৱে কৈছে এইটো কথা মই কৈ আছোঁ গ্ৰুপ অফ মিনিষ্টাৰে যোৱাকালি এছটিকৰণৰ ক্ষেত্ৰত এছেম্বলিত দাখিল কৰিছে লেখ কৰিছে সেইটো ইয়াৰ ওপৰতো ডিছকাশ্যন হোৱা নাই সিমানলৈকে জানে ABSU আৰু UPPL সেইটো ডিছকাশ্যন নহ'ব জাষ্ট এছেম্বলি লাষ্ট দিনা লাষ্ট আৱাৰত সেইটো লেখ কৰি পেলাই জাষ্ট ৰাখিব সেইখিনি কথালৈকে ABSU আৰু UPPL নেতাই স্পষ্ট মই কি জানো মোতকৈ ভাল ইহঁতে জানে আৰু এইটো কি কেটাগৰী ৰাখিব নাৰাখিব কোনে ফাইনেল ডিচিশ্যন দিছে দিয়া নাই এইবিলাক মইহে জানো মই কিয় কম নিজে এইবিলাক চব আউট হৈ যাব কোন UPPL নেতাই কি ডিচিশ্যন দি পেলাই আছে কোন ABSU নেতাই কি ডিচিশ্যন দি পেলাই আছে মই নাজানি নেকি মই কিয় ক'ম আপুনি সুধিলে মই ক'ম নেকি এইটো নিজে আউট হৈ যাব কোনে আলোচনা কৰিছে এই এছটিকৰণৰ লৈ পেলাই মোক হয়তো আজিৰ দিনত অসম চৰকাৰে সেই ইছ্যু লৈ পেলাই আলোচনাই কৰা নাই আলোচনা কৰিছে কাৰ লগত আলোচনা কৰিছে ABSU আৰু UPPL লগতহে মোক কি কৰিব বিচাৰে ভাঙাই দে আৰু মোক মাৰিব বিচাৰিছে না যোৱাকালি একবাৰ হাত দিব দিয়ক না একবাৰ হাত দিব দিয়ক কোন ABSU নেতা কোন UPPL নেতা মোক মাৰিবৰ কাৰণে বিচাৰি আছে বোলে মোক মাৰিবৰ কাৰণে বিচাৰি আছে বোলে ABSU নেতা আৰু UPPL নেতাই সাহসে আগুৱাই আহক না স্পষ্ট হ'ব ৰাইজে লাহে লাহেকৈ কোনে কি ডিচিশ্যন দি পেলাই আহিছে দিছপুৰত এইটো স্পষ্ট হ'ব মই মোৰ মুখেদি নকম UPPL কোন নেতা ABSU কোন নেতা আজিৰ দিনত 6 জনগোষ্ঠী এছটিকৰণৰ ক্ষেত্ৰত কাক কি কৰিব লাগে কাক কি পৰ্যায়ত ৰাখিব লাগে এইবিলাক ডিচিশ্যন দিয়া ABSU লিডাৰ আৰু UPPL লিডাৰ মোক লৈ আজিলৈকে দিছপুৰ বা দিল্লীয়ে এই 6 জনগোষ্ঠী ইছ্যু লৈ পেলাই আলোচনাই কৰা নাই কিন্তু কৰিছে ইহঁতক লৈ পেলাই বুজি পাইছে হাল্লা কৰি থাকিলে কি নাটক কৰিব বিচাৰিছে ৰাইজক কিমান দিন ৰাখিব পাৰিব এনেকুৱা ৰাইজক আণ্ডাৰত মানে কি কয় এইটো ৰাইজক মানে মিছলিড কৰিব পাৰিব অন্ধকাৰত ৰাখিব পাৰিব BTC চেছ কৰিব বিচাৰিছে কেনেকৈ পাৰিব BTC সাংগঠনিক মৰ্যাদা পোৱা এই BTC আৰু আমি অহা 5 তাৰিখত আজি 30 তাৰিখ অহা 5 তাৰিখ ডিচেম্বৰত আমাৰ BPF দলে বৰমাত এটা মাছ গেদাৰিং প্ৰগ্ৰাম লৈছে এই প্ৰগ্ৰামৰ উদ্দেশ্যটো হ'ল যেহেতু আমি নতুন চৰকাৰ বনাইছে BTC অঞ্চলত থকা সকলো জাতি জনগোষ্ঠীক লৈ পেলাই BTC উন্নয়নৰ স্বাৰ্থত BTC ইউনিটিৰ স্বাৰ্থত BTC শান্তিৰ স্বাৰ্থত আমি কেনেকৈ কাম কৰি যাম এইটো আমি ফ'কাছ কৰিম উদ্দেশ্য এটাই আৰু এই মাছ গেদাৰিঙত আমি যেহেতু বিজেপিয়ে আমাৰ লগত একেলগে আছে একেলগে চৰকাৰত আছে একেলগে কাম কৰিব এইবাৰ সেইকাৰণে আমি বিজেপিৰ দলকো আমি অনুৰোধ জনাম যে সেইদিনা 5 তাৰিখত যিটো মাছ গেদাৰিং প্ৰগ্ৰাম হৈছে ইয়াতেও বিজেপিও যাতে আমাক সমৰ্থন কৰে বা বিজেপিও যাতে এই গেদাৰিঙত একেলগে যোগদান কৰে সেইটো আমি আহ্বান জনাম নিশ্চয় আহিব যেহেতু আমি একেলগে আছে চৰকাৰ বনাই পেলাই চলাই আছে আৰু অতি সোনকালে বিজেপিৰ পৰা 2জন EM পাব কিন্তু কেতিয়া দিব স্যাৰ এইটো অহাকালিতো যেহেতু আমাৰ ডেপুটি স্পীকাৰটো